সম্পদ তাৰ কাৰণে মালা সম্পদ ইয়া তুমি কি কৈছা মেন সাহেবে মোক চাকৰি দিল বুলিয়ে মেন সাহেব মোৰ ডাঙৰ বন্ধু হৈ যাব নেকি সম্পদ তুমিতো জানাই মেন সাহেব আৰু মোৰ মাজত ব্যৱধান কিমান যিটো ব্যৱধান তোৰ আৰু মোৰ মাজত নাই সম্পদ এতিয়া অভিমান এৰা ও বুজি পাইছো সেইদিনা তুমি দিয়া কথাখিনি আৰু বুজোৱাৰ বাবে এনেকুৱা অভিমান কৰিছা ঠিক আছে আৰু এটা কথা সম্পদ সেইদিনা যে কিবা এটা বস্তুৰ কথা কৈছো আজিতো দিবলৈ আহিছে এতিয়া চকু মুদি আৰু দুখন আগবঢ়াই দিয়া বুজি পাইছো টকাখিনি নোলোৱাৰ বাবে এনেকুৱা অভিমান কৰিছা ঠিক আছে বস্তুটো মই তোৰ কাৰণে আনিছো তুমি যদি নোলোৱা মই মেম চাহাবকে দিয়া হ'ব এই পায়েলযোৰ পিন্ধি তুমি যেতিয়া খোজ কাঢ়িবা তেতিয়া তোমাৰ পায়েলযোৰৰ শব্দত বাৰে বাৰে মোৰ কথা মনত পেলাই দিব